হেল্ল' বন্ধুসকল, তো আমি এয়া লং জাম্পৰ প্ৰেক্টিচৰ বাবে মাতি পেলাই আছোঁ এয়া ফিল্ডত। অসম পুলিচৰ এবি বৰ্তমান একো খবৰ খাতিয়ে নাই, হ'লেও আমি এয়া মানে লং জাম্পৰ বাবে ইয়াত ঠেলাত মাতি পেলাই আছোঁ। এয়া বলটো মানে এফুটমান দ কৰি লৈ তাৰপিছত এতিয়া মাটি সেই বহুত দূৰৰ পৰা আনি পেলাই আছোঁ। ত' আমি এতিয়া যাম, এতিয়া তাৰপৰা মাটি আনিব যাম। এতিয়া মাটিখিনি পেলাই লৈছোঁ যাতে মাৰিবলৈ সুবিধা হওক। ইণ্টাৰভিউ নাই, হ'লেও মানে ফিল্ডখন ঠিক ঠাক কৰি লৈছোঁ। জাজৰি আঞ্চলিক ক্ৰীড়া সন্থা এখন আমাৰ মানে ৰানিং গ্ৰাউণ্ড। ত' এতিয়া আমি মানে মাটি নিব আহিছোঁ এইখিনিৰ পৰা, আৰু তাৰপিছত এয়া আমি আহি পালোহি মাটি নিব জেগাডোখৰ। ত' এইখিনিতে এইটো গাঁত হৈ গৈছে। এইটো আমাৰ পৱন দাই খান্দি আছে মাটিটো। পৱন দা ডুব যাব মোকো পাই গ'লগৈ। মানে ইয়াত যিটো বালিটো আছে এইটো একদম মানে সাগৰ পাৰত থকা বালিটোৰ নিচিনা একদম পুৰা। এইটো বালি গাত নালাগে আৰু উৰি নাযায়, ধূলি নহয় মানে। এয়া আমাৰ মাটি খানা পৰ্ব চলি আছে বৰ্তমান। এইফালে এইটো এথলেটিক্স আছে, এইটো আমাৰ কি আছে চফিকুল এথলেটিক্স। এইফালে হিপজু এথলেটিক্স আছে, আৰ্মি বয়। এইটো ইণ্ডিয়ান আৰ্মিত পাছ কৰি থৈছে, এতিয়া মানে ৰিটাৰ্ণ আছে। ইয়াৰ এক্সিলেণ্ট ৰানিং কৰিছে দেই। জোৰ লগাও এনেই চোৱা লগাইছে। এখেতে অকলে অকলে টানি আছে, ঠেলা টানি এতিয়া হাজিৰা পেলাব লাগিব এতিয়া। কমিছে বোলে, আমি হাজিৰা লৈ আহিছোঁ ৰেকিব AFREDI। খেলা যাত্রা জোর লাগাও। हाँ खेला हाँ ফাইনেলি আমাৰ মাটি পেলাই হৈ গ'ল। এতিয়া মাটিখিনি সমান কৰি আছে। ফিল্ডৰ পৰা মানে ৰানিং কৰা জেগাটো দিয়া হৈছে। এইটো চাইডৰ পৰা দৌৰি আহি এইখিনিৰ পৰা জাপ এইখিনিত হৈ গ'ল।